वेलकम टू माय यूट्यूब चैनल और सकलोके मोर यूट्यूब चैनल स्वागतम जानाइछु और जीहेतु मैं इंट्रोटो शिवदौলৰ পৰাই मैं स्टार्ट কৰিছো और जीहेतु ইয়ালৈ আহিছো मैं আপোনালোকে চাই থাকিব আজি দিনত মই কি কিনো কৰিব পাৰো আপোনালোকক দেখাই থাকিম ভিডিওৰ জৰিয়তে এয়া ফাইনেলি পালোগৈ শিৱসাগৰ শিৱদৌল সন্মুখত আৰু যিহেতু 2025 নৱবৰ্ষৰ প্ৰথমটো 25 ফেব্ৰুৱাৰী দিনাখনৰ পৰা শিৱৰাত্ৰি আৰম্ভণি খুব বেছি ভাল লাগিছে মানুহৰ সমাগত আৰু এটাই ভগৱানৰ ওচৰলৈ আহিলে খুব বেছি ভাল লাগে নহয় জানো বাৰু আপোনালোকক দেখাই আছো আৰু এয়া বাহিৰৰ পৰাই আমি ভিতৰত জ্বলাবলৈ বুলি ধূপ চাকি তেনেকৈ লৈ ললো আৰু এয়া আপোনালোকক বাৰু দেখাই গৈ আছো স্কিপ নকৰাকৈ চাই থাকিব फाइनेली धूपचाकी জ্বলালো এতিয়া ধূপচাকি জ্বলোৱা এডোখৰতে আছো খুব মানুহ বেছি ভিৰ হৈছে আপোনালোকে দেখিছে নহয় মানুহৰ সমাগত লগতে মাও আহিছে মায়ে কিন্তু বৰ লাজ কৰে দেই ভিডিঅ'ত ওলাবলৈ এয়া মা লগত আহিছে মা আৰু মই বহুত বেছি মানুহ ভিৰ আছে বাৰু আপোনালোকক লগ পাই আছো অলপমান পাছত চাই থাকিব বাৰু এতিয়া অকমান মূল কথালৈ আহিছো মনত যি আছে আৰু যিটো জানো হেয়া মই অকমান ক'বলৈ ট্ৰাই কৰিছো 600 বছৰীয়া আহোম ৰাজত্বৰ সাক্ষৰ শিৱসাগৰ নগৰত অৱস্থিত ঐতিহাসিক শিৱদৌল ইতিমধ্যে তথ্যৰ মতে শিৱসিংহৰ পত্নী তথা ৰাণী অম্বিকা কোঁৱৰীৰ নিৰ্দেশত 1734 চনৰ খ্ৰীষ্টাব্দৰ সোণৰ কলচীৰ সৈতে এই শিৱদৌল নিৰ্মাণ কৰা হৈছিল তথা এই শিৱদৌল অসমৰ সকলোবোৰ দলতকৈ ওখ দৌল বুলি আমি জানিব পাৰোঁ বিশেষকৈ শিৱদৌলৰ উচ্চতা প্ৰায় 180 ফুট প্ৰস্থ হৈছে 195 ফুট আৰু যি জানো ইমানেই মই ক'বলৈ ট্ৰাই কৰিছোঁ আৰু প্ৰতি বছৰে সদাশিৱক আৰাধনাৰ বাবে প্ৰত্যেক দিনেই এই শিৱদৌললৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আৰু দৰ্শনাৰ্থীৰ আগমন কৰা হয় ইতিমধ্যে 2025 চনৰ এইবাৰ শিৱৰাত্ৰিত বহুত বেছি মানুহ আহিছে আৰু যিহেতু শিৱক ভাল পোৱা ভক্তসকল দৰ্শন কৰিবলৈ আহিছে খুব বেছি ভাল লাগিছে আৰু মই ইতিমধ্যে যি জানো হেয়া অকমান ক'বলৈহে চেষ্টা কৰিছোঁ বাৰু আৰু আপোনালোকক বাৰু দেখাই আছোঁ আপোনালোকৰ কাৰণে বিশেষকৈ এই ভিডিঅ'টো কৰা হৈছে আৰু খুব বেছি ভাল লাগিছে আজি আহি বিশেষকৈ শিৱৰাত্ৰি বুলিয়ে নহয় প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে দৰ্শন কৰিবলৈ বাবাক আৰু খুব বেছি ভাল লাগে নহয় জানো আৰু যিহেতু শিৱৰাত্ৰিৰ দিনাখন বাৰু বেছিয়ে মানুহ হৈছে এইয়া দেখিছে নহয় একেবাৰে গংগা জল পানী দিবলৈ মানুহ লাইন পাতি আছে সকলোৱে আৰু মই ভিডিঅ' কৰি আছোঁ কিছুমানে চাইছেও আকৌ দেই তথাপিও ভিডিঅ'টো কৰিবই লাগিব নহয় জানো নিজৰ পাৰ্চনেল আৰু আপোনালোকক বাৰু দেখাই আছোঁ চাই থাকিব দেখিছে নহয় মানুহ বহুত বেছি ভিৰ আপোনালোকক দেখাই দিছোঁ মানুহৰ সমাগত খুব বেছি ভিৰ এয়া দেখিছে নহয় আৰু খুব বেছি ভাল লাগিছে আহি আৰু শিৱৰাত্ৰি বুলি ক'লে ইয়াত মানুহৰ সমাগত বহুত বেছি ভিৰ হয় এয়া ৰাইজ এতিয়া ওলাই যাবলৈ লৈছোঁ আপোনালোকক ভিডিঅ'বোৰ দেখাই গৈ আছোঁ বহুত মানুহ ভিৰ আৰু লাইন পাতিব লগা হৈছে দেই একেবাৰে লাইনতে ৰ'ব লগা হৈছে নহ'লে ওলাই আহিবলৈ প্ৰব্লেম হয় গৈ আছোঁ আপোনালোকক দেখাই গৈ আছোঁ চাই থাকিব আৰু যিহেতু ইমানটা মই দেখাব পৰা নাই আপোনালোকক ভিডিঅ'বোৰ যিমান পাৰোঁ সিমান মই দেখাবলৈ ট্ৰাই কৰি গৈ আছোঁ খুব বেছি মানুহ ভিৰ আৰু মই বৰ চিম্পুলত আহিছোঁ দেই গামোচাখন লৈ লৈছোঁ গৰম যদিও গৈ আছোঁ
লাগিছে নে বাৰু মই এতিয়া কাপোৰ চাইছো এয়া হেৰি পৰ্দা কাপোৰ চাইছো লওঁ আৰু 100 টকাত দিছে বেছি দাম নহয় সেইটো কাৰণে 200 মান লৈ লওঁ বুলি ভাবিছো কি হয় আপোনালোকক মই দেখাই গৈ থাকিম চাই থাকিম ফুৰিছো অকমান আৰু বস্তু কেইটামান ল'বলৈ আছে ললো এই পৰ্দা চৰ্দা আৰু কেইটামান ল'বলৈ আছে সেয়া আহিছো গাইস এয়া সেকেন্ড ডেজ মানুহৰ ভিৰ দেখিছে নহয় বহুত বেছি ভিৰ হৈছে এয়া মানুহ বাপৰে বহুত মানুহ ভিৰ দেই এজন দুজনকে মানে হিচাপ কৰিব নোৱাৰি কিমানজন মানুহ আহিছে এয়া শিৱৰাত্ৰি বুলি বহুত বেছি মানুহ ভিৰ আপোনালোকক অকণমান জুম কৰি দিছো চাওক গাইস কিমান বেছি মানুহ ভিৰ जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जान क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला जोत ने सारा हर लिया तमस मेरा नमो नमो शंकरा भोलेनाथ शंकरा जय भोलेनाथ शंकर शिवाय शंकरा नमो नमो शंकरा भोलेनाथ शंकरा गुरुदेव हे महेश्वरा sweet prawns আজি মই ফার্স্ট টাইম খাম টেস্ট কৰি চাম আপোনালোকে চাব sweet prawns ফাইনালি sweet prawns এয়া ফার্স্ট টাইম টেস্টি আছে একদম টেস্টি ওকে मजा গাইছ আকৌ দেখিছে নহয় ৰাস্তাতে দেখিলোঁ সৰু ল'ৰা ছোৱালীয়ে খেলা বস্তু কেইটামান একেবাৰে চুই চালোগৈ দেই মোৰ কিন্তু বৰ ফূৰ্তি লাগিলে আগৰ কথাবোৰ মনত পৰিলে সৰুকালততো আমাক এনেকুৱা বস্তুবোৰ বৰ খুব জৰুৰী আছিল নহয় জানো চাওকচোন মই কেনেকৈ ফূৰ্তি কৰিছোঁ আৰু খুব বেছি ভাল লাগিল লৈ এয়া আপোনালোকক অলপমান দেখাই দিছোঁ খুব ধুনীয়াকৈ ঝিলিক ঝালাক লাইটিং চলি আছে দেই চলি থকা এটা বস্তু হয় খুব মৰম আজি 30 ইমান মানুহ ভিৰ চব
এয়া ভণ্টি এয়া মা চাই দিয়া আজি থাৰ্ড ডেজ বহুত বেছি মানুহ ভিৰ দেই খোজকাঢ়ি গৈ আছোঁ আমি বাপৰে গাইজ একেবাৰে খুব বেছি মানুহ ভিৰ আপোনালোকক দেখুৱাই দিছোঁ গাইজ এয়া কম চাবলৈ সোমাইছোঁ চাওঁচোন কি হয় পচন্দ হয়নে নহয় ৰাইজ এতিয়া পালোগৈ একেবাৰে শিৱদৌলৰ সন্মুখত যিহেতু আজি আহিছোঁ যদি ৰাতিৰ পৰিৱেশটো অকণমান উপভোগ কৰি চাওঁচোন আৰু আপোনালোকেও আহক মোৰ লগত হেল্ল' ৰাইজ আজি এয়া থাৰ্ড ডেজ আৰু মই আহিছোঁ শিৱদৌল আপোনালোকক ৰাতিৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ ইমান যে ধুনীয়া পৰিৱেশ হৈ আছে এয়া দেখিছে নহয় গোটেই চাৰিওফালে মানুহে মানুহ আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ খুব বেছি ভাল লাগিছে দেই ইমান যে ঠাণ্ডা পৰিৱেশ মানুহ আছে যদিও বহুত বেছি ভাল লাগিছে এয়া ভিতৰলৈ সোমাই আহিছোঁ বৰ ধুনীয়া পৰিৱেশ দেই আৰু আজি ফাৰ্ষ্ট টাইম মই এনেকৈ ৰাতি শিৱদৌলৰ ভিতৰলৈ সোমাইছোঁ খুব বেছি ভাল লাগিছে আপোনালোকক অলপমান দেখাই দিছোঁ পৰিৱেশটো আৰু ইমান নিজান পৰিৱেশ খুব বেছি ভাল লাগিছে দেই মানুহ আহিছে যদিও মানে ইমান ঠাণ্ডা আৰু খুব ভাল লাগিছে আজি ৰাতিৰ পৰিৱেশটো একেবাৰে মই চিম্পলত আহিছোঁ দেই গাইজ বহুত বেছি ভাল লাগিছে আজি ইয়ালৈ আহি আপোনালোকক দেখাই দিছোঁ একেবাৰে বৰ ধুনীয়া নাজাৰা এয়া চাওকচোন চাৰিওফালে লাইটিং পোহৰ জ্বলি আছে এতিয়া গাইজ বৰ্তমান ওলাই গৈ আছোঁ আমি আৰু একেবাৰে বাহিৰত গৈ লগ পাই আছোঁ আজি হেপী হেপী ফিলিংছ আৰু যিহেতু ফিলিংছটো মানে বেয়া লাগিছে লাষ্ট আজি শিৱৰাত্ৰি তোমাৰ কেনেকুৱা লাগিছে বাৰু বেয়া লাগিছে বোলে তাই সেয়া বেয়া লাগিবই শিৱৰাত্ৰি যিহেতু আজি শেষ লাষ্ট দিন গাইজ আজি শুনিছেনে ল'ৰা কিন্তু বহুত দেখিছোঁ বৰ ধুনীয়া ধুনীয়া ল'ৰা হয়নে বাৰু ভণ্টি হয়নে নহয় কোৱা অঁ গাইজ আপোনালোকে ভুল নুবুজিব দেই ল'ৰা চোৱা নাই পূজাহে চাই ফুৰিছোঁ আমাৰ তাই লাষ্ট কৰিছে একেবাৰে আগত পালেগৈ বাপৰে কিনো বজাইছে এইবোৰ মানে শুনি আচৰিত পাইছোঁ আৰু গাইজ ল'ৰা চোৱা নাই দেই আপোনালোকে ভুল নুবুজিব পূজাহে চাই আছোঁ বাৰু আপোনালোকক অলপ পাছত লগ পাই আছোঁ চাই থাকক গাইজ এতিয়া প্ৰগ্ৰেম স্থলীলৈ আহিছোঁ আপোনালোকক প্ৰগ্ৰেম দেখাম আপোনালোকে চাব ৱেইট কৰিব আৰু ভিতৰলৈ সোমাই গৈ আছোঁ প্ৰগ্ৰেম স্থলীলৈ আপোনালোকে চাই থাকিব দেখাবলৈ মই চেষ্টা কৰিম অ'কে চাই থাকিব ফাইনেলি আছোঁ প্ৰগ্ৰেম স্থলীত আপোনালোকক দেখাই আছোঁ এয়া ভণ্টি আমি আজি প্ৰগ্ৰেম আপোনালোকক দেখাই আছোঁ অলপ পাছত চাই থাকিব ফাইনেলি গাইজ চকী এখন পালোঁ বহিবলৈ নহ'লে ইমান যে প্ৰব্লেম হৈছে উঠি আছিলোঁ আৰু বহি লৈছোঁ এতিয়া প্ৰগ্ৰেম উপভোগ কৰি আছোঁ আপোনালোককো দেখাম চাব লগত আছে ভণ্টি কেনেকুৱা লাগিছে চাই ভাল লাগিছে গাইজ চাই থাকিব দেখাই আছোঁ ফাইনেলি গাইজ আহিলে আপোনালোকক দেখাই দিছোঁ এতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব চাব মহাকালৰ ওপৰত আমি গীতি গাম নমস্তেস্তু ভগবান বিশ্বেশ্বরায় মহাদেবায় ত্র্যম্বকায় ত্রিপুরান্তকায় ত্রিকালায়
শোভা কৰে প্ৰভু আহিলে বাগানী কি হৈছে জানে মানে ইমান যে মহ কামুৰিছে ভৰিত এতিয়া গাইজ ঘৰত খাবলৈ ৰাতিপুৱা চাহ খাবলৈ এয়া ভুজিয়া লৈছোঁ আজিলৈ প্ৰগ্ৰেম ইমানে চালোঁ আৰু এতিয়া ঘৰলৈ বেছি ভিৰ আৰু আজিৰ ব্লগটো মই ইমান